ফ্ৰেণ্ডছ, মই পল্লৱী পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত আহি আকৌ এবাৰ উপস্থিত হৈছোহি। আজিও আপোনালোকক দেখুৱাম কেইযোৰমান কাপোৰ আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভিডিঅ'টো চাই কেনে পালে শেষত কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব। আৰু কোনোবা যদি নতুনকৈ এই চেনেললৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক তেতিয়া দেৰি নকৰি ভিডিঅ'টো শেষলৈকে চাওঁ। এইখন হৈছে নিজে ঘৰত হাতেৰে কৰা চাদৰ। এয়া দহি বাতি থৈছোঁ। এইখন মোৰ কলেজলৈ পিন্ধি যোৱা চাদৰ আছিলে, যিহেতু কলেজলৈ বেছিদিন পিন্ধিবলৈ নাপালোঁ, কলেজৰ চুৰিজাৰ হৈ গ'ল। এয়া এনেদৰে ক'লা আৰু ৰঙা ফুল কৰিছিলোঁ। এয়া দেখিছেনে? এইখন তাৰ মেখেলাখন। এইযোৰ আছে দীঘত ভাটৌ আৰু বাণীটো বৈছে গ্ৰীণ। এয়া ক'লা আৰু ৰঙা ফুল বচা আছে। এইযোৰ থাইনেল সূতাৰ কাপোৰ। এয়া মাজত এয়া এটা আগ। এইখন তাৰ মেখেলাখন। এইবিলাক ফুলবিলাক মেখেলাখন ভাটৌ ৰঙৰ। মেখেলাখনে ব্লাউজটোৱে ভাটৌ ৰং বোলে বোৱা আছে আৰু চাদৰখনত গ্ৰীণ বোৱা আছে। এইটো ব্লাউজ পিচটো। এইখন হৈছে ছিংগুল মেখেলা, সেই একেজুতি কাপোৰৰে। এয়াও ভাটৌ ৰঙত গ্ৰীণ বৈছে। মেখেলা এইখনো ছিংগুল মেখেলা, এয়াও একেই ভাটৌ ৰঙত গ্ৰীণ বোৱা আছে। এইখনো ছিংগুল মেখেলা। এইখন হৈছে এখন চাদৰ, ছিংগুল চাদৰ। এয়া দহি বাতিছোঁ, এয়া ফুল বাচিছোঁ এনেকৈ ক'লা ৰঙা কলপতীয়া মুগা। এইখন পকোৱা সূতাৰ, তাত পাট সূতা বৈছিলোঁ। নামঘৰ চামঘৰ পিন্ধি যাবলৈ আৰু ভাল। এইখন হৈছে এখন ছিংগুল চাদৰ, ৰিহা টাইপৰ। এখন চুইচ পাট সূতা হয়। দেখিছেনে? চকলেট ৰঙৰ ফুল বচা আছে চাদৰখনত। এখন পদ্মিনী সূতাৰ ছিংগুল চাদৰ। ছিংগুল চাদৰ দেই এইখন। এখনো ছিংগুল চাদৰ, দহি বটা আছে। এখন ছিংগুল চাদৰ, এখন ৰাজলক্ষী সূতা চাদৰ। এয়া এনেদৰে দিয়া আছে। এইখন হৈছে আশী পকোৱা চাদৰ। এয়া গ্ৰীণ কালাৰৰ দহি বটা আছে। এইখন হালধীয়া সূতাৰ ৰাজলক্ষী সূতাৰ হয়। ৰঙা ঘৰ দিছে, ৰঙা আৰু ক'লা
ইয়া এইখন এখন ছিংগল চাদৰ। এইখনো এখন পকোৱা সূতা চাদৰ, ছিংগল চাদৰ, অৰেঞ্জ কালাৰৰ। এইখন এখন ছিংগল চাদৰ। এইখনো একেই ছিংগল চাদৰ, পকোৱা সূতাৰ। এইখনো এখন পকোৱা সূতা ছিংগল চাদৰ। এইখন লগাওঁতে আপোনালোকক ভিডিঅ' দিছিলোঁ, ভিডিঅ'টো যদি চোৱা নাই চাই ল'বগৈ আপোনালোকে। এইখনো পকোৱা সূতাৰ ছিংগল চাদৰ। এয়া দেখিছে ঘৰেৰা আছে।